Hello guys, welcome back to my YouTube channel Nazreen's Daily's Vlog. আজি চিকেন ৰেচিপি বনাবলৈ লৈছোঁ। চিকেনখিনি ধুই থোৱা আছে। চিকেন আৰু আলু দি ৰেচিপি বনাম। চিকেনখিনি এতিয়া ধুই থোৱা আছে, তাৰপিছতে আলুখিনিও ধুই থোৱা আছে বলত। তেনেকৈ থৈ থৈছোঁ। পিঁয়াজ কাটি থৈছোঁ, নহৰু পেষ্ট উলিয়াই থোৱা আছে। এতিয়া মই তাত মছলা এড কৰিম। ফাৰ্ষ্টে মই তাত হালধি দিম 2 চামুচ। যোনে যেনেকৈ বনাই নিজৰ মতে মছলা তাত এড কৰিব পাৰিব। মই মোৰ অনুসৰি দিছোঁ অলপ। তাৰপিছত মিট মছলা দিছোঁ 2 চামুচ। তাৰপিছত জিৰা পাউডাৰ দিছোঁ 2 চামুচ। তাৰপিছতে কালাৰ হ'বলৈ কালাৰ দিম অলপ, চামুচে দিছোঁ। তাৰপিছত নিমখ সোৱাদ অনুসৰি দিব লাগে। মই দিছোঁ নিমখ অলপ মোৰ নিজৰ সোৱাদ অনুসৰি, আপোনালোকেও দিব পাৰে। মই তাৰপিছত পানী মিলাই লৈছোঁ তাত মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যাবৰ কাৰণে। বহুতে বেলেগ ধৰণে বনায়। মই গেছৰ ওপৰত এতিয়া কেৰাহীখন দি লৈছোঁ। তাত গৰম হোৱাৰ পাছত তেল দিম। তেল দিলোঁ, দেখিলোঁ অলপ হৈছে, আৰু অলপ দি দিম তাত তেল। আকৌ অলপ তেল দি দিছোঁ। পিঁয়াজখিনি তেল গৰম হ'বলৈ দিছোঁ। পিঁয়াজখিনি আকৌ দি দিম গৰম হোৱাৰ পিছত। এতিয়া তাত পিঁয়াজখিনি দি দিছোঁ। তেলখিনি গৰম হোৱা হ'ল। ধুনীয়াকৈ লৰাই দিব পিঁয়াজখিনি তল ওপৰ কৰি। পিঁয়াজখিনি লৰাই আছোঁ অলপ ৰঙচুৱা হ'লে ভাল লাগে তৰকাৰীখিনি। এতিয়া অলপ ৰঙচুৱা হৈ আহিছে, ধুনীয়াকৈ লৰাই থাকিব আৰু ৰঙচুৱা হৈ যাব। তাৰপিছত তাত মই মছলাখিনি এড কৰিম। মছলাখিনি আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ব, তেতিয়া গোটেইখিনি মিক্স হৈ যায়। তাৰপৰা আকৌ তেলত ঢালি দিব। পিঁয়াজ আৰু মছলাখিনি ধুনীয়াকৈ মিক্স হ'বৰ কাৰণে লৰাই থাকিব। পিঁয়াজখিনি আৰু মছলাখিনি ধুনীয়াকৈ এড হৈছে, দেখিছে নহয় কালাৰটো ধুনীয়াকৈ তাত এড হৈ আহিছে। মছলাখিনি আৰু পিঁয়াজখিনি ধুনীয়াকৈ মিক্স হৈছে। তাৰপিছত মই তাত আলু দি দিম। বহুতে বেলেগ ধৰণকৈ বনায়, মই কিন্তু ফাৰ্ষ্টে আলুখিনি দিওঁ। তেতিয়া ধুনীয়াকৈ আলুখিনি সিজি যায়, নহ'লে গেথেলা মাৰি থাকে। তেতিয়া ধুনীয়াকৈ আলুখিনি লৰাই থাকি তাৰপৰা ঢাকন মাৰি দিম। অলপ চিমত দিয়াৰ পিছত অলপ লৰাই থাকিব আলুখিনি লৰোৱাৰ পাছত অলপ চিকেনখিনি এড কৰি দিম। চিকেনখিনি এড কৰাৰ পিছত ধুনীয়াকৈ লৰাই থাকিব চিকেনখিনি, আৰু যাতে আলুখিনি ধুনীয়াকৈ মিক্স হৈ যায়। ধুনীয়াকৈ লৰাই থাকিব। এতিয়া অলপ মিক্স হৈছে, দেখিছে নহয় আপোনালোকে। লৰাই থাকিম। লৰাই থকাৰ পিছত ঢাকন মাৰি দিম। মাৰি দিয়াৰ পিছত অলপ সিজিছে, দেখিছে নহয়। অলপ নিসিজালৈকে পানী নিদিব, ধুনীয়াকৈ লৰাই থাকিব। গোটেইখিনি মিক্স হৈ যায়, কালাৰটো ধুনীয়াকৈ ওলায়। চিকেনখিনি আৰু আলুখিনি যাতে ৰঙচুৱা হয় তেতিয়ালৈকে লৰাই থাকিব। তেতিয়ালৈকে পানী এড নকৰিব। মই তেনেকৈয়ে বনাওঁ, বহুতে বেলেগকৈ বনাব পাৰে, কিন্তু মই এনেকৈয়ে ভাল পাওঁ। এতিয়া অলপ ৰঙচুৱা হৈ আহিছে, তাত মই পানী দি দিব লাগিব আৰু অলপ লৰাই লৈছোঁ। ধুনীয়াকৈ লৰাই লোৱাৰ পিছত তাত মই পানী দিব লাগিব। এতিয়া মই পানী দি দিছোঁ চিকেনখিনি। পানী আপোনালোকে চাই ল'ব, কমো হ'ব নালাগে, বেছিও হ'ব নালাগে, যাতে ধুনীয়াকৈ সিজে। বেছি হৈ গ'লেও বেছি সিজি যাব, আৰু কম হৈ গ'লেও নিসিজিব। সেইকাৰণে তাত অকণ কম হৈছে, মই আকৌ পানী দি দিম অলপ। চিকেনখিনি অলপ সৰহ আছে, গোটেইখিনি যাতে চিকেন আলুখিনি সিজে। ঢাকন মাৰি দিম এতিয়া। দেখিছেনে অলপ উতলি সিজিছে, সিজি আছে পূৰা ধুনীয়াকৈ সিজি আছে। দেখিলে ফাইনেল লুক। খাই বিৰাট ভাল লাগিলে। কেনেকুৱা লাগিলে আপোনালোকে জনাব, মই এনেকৈয়ে বনাওঁ। তেতিয়ালৈ বাই বাই।